নমস্কাৰ, সোণালী ব্লগ ওৱানলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু নিজৰ নিজৰ কামত ব্যস্ত আছে। আহক তেন্তে আজি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া চুজি আৰু কণী দুটা আৰু 1 কাপ পানী লৈছোঁ। সেইটো মই দেখুৱাই দিলোঁ। আৰু এতিয়া এটা সৰু বাটি লৈছোঁ। এই সৰু বাটিটোত মই ল'ম চেনি এচামুচ চুজিত দিবৰ বাবে। লগতে ল'ম অকণমান নিমখ। 2 চামুচ লৈছোঁ চেনি, এচামুচ নহয়, চেনি 2 চামুচ আৰু অকণমান এয়া নিমখ। চুজিৰ বেলেঞ্চ বেছি মিঠা খালে বেছি দিব পাৰে, মই বেছি দিয়া নাই। আৰু এয়া অকণমান ভাজি লোৱা 1 কাপ চুজি, মানে অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। আৰু লগতে দিছোঁ গৰম পানী মিক্স কৰি। এতিয়া এইখিনি লৰাই ধুনীয়াকৈ সানি ল'ম। কেমেৰা থৈ দিছোঁ মই, বাৰু সানা হৈ গ'ল মোৰ। এতিয়া ফকাচ নলয়, এয়া সানি লোৱা হৈ গ'ল গৰম পানী। লগতে মই চেনিখিনি দিবলৈ পাহৰিছিলোঁ, একেলগত দিব লাগিছিল, কিন্তু মই এতিয়া পুনৰ চেনিখিনি ইয়াতে ঢালি দিছোঁ আৰু মিক্স কৰি দিম। মিক্স হৈ গ'ল। এয়া 2টা কণী ভাঙি লৈছোঁ, লগতে লৈছোঁ মিঠাতেল, সৰিয়হ, লগতে এইফালে চুলাত তাৱা বহাই দিছোঁ। নামত অকণমান তেল দি দিছোঁ। ইচ্ছা কৰিলে বেছিকৈ দিব পাৰে। মই এইটো লটো মিডিয়াম ফ্লেমত, মানে ঢাকনিৰে ঢাকি মই বনাই যাম। দেখা পাব আপুনি, চাই যাব শেষলৈকে ভিডিঅ'টো। তেন্তে কেনে লাগিল? ভাল লাগিলে যদি এবাৰ ট্ৰাই কৰিব। আৰু এয়া ভাঙি লোৱা কণীখিনি মই ওপৰত দি দিছোঁ, প্ৰলেপ এটা চুজিৰ ওপৰত। ধুনীয়াকৈ গোটেইখিনি কভাৰ কৰি দি দিম মই। গোটেইখিনি কণী মই এতিয়া এবাৰতে নিদিওঁ, আৰু অকণমান বাতিটোত থৈ দিম। আৰু পিছৰ সময়ত যেতিয়া মই ঢাকনিৰে ঢাকি দিম, এবাৰ ওলটাই দিম, তেতিয়া নেক্সট পিঠিটো মই আকৌ কণীৰে সানি দিম। এয়া বাতিটো মই ছাইডত থৈ দিলোঁ। এতিয়া এইখিনি ঢাকনিৰে ঢাকি দিম। 2 মিনিট সময় থাকিম, মানে এইখিনি যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে ঢাকি দিম। মোৰ বেছি সময় নালাগে, 2 মিনিটে লাগিছে। গোটেই প্ৰচেছটো বনাওঁতে মোৰ 7 মিনিট 8 মিনিটমান লাগিছে। বহুত কম সময়তে হয়, মোৰ হৈ গ'ল। এতিয়া মই এইখিনি বাচন এটাত উলিয়াম। লগতে কেনে লাগিল? যদি ভাল লাগিল এবাৰ ট্ৰাই কৰিব। এতিয়া মই এইখিনি কাটি এখন বাচনত উলিয়াই দেখুৱাম আপোনাক। ভাল লাগে ৰেচিপিটি, সহজ, বহুত চিম্পল হয় আৰু কম সময়তে অতি সুস্বাদু, খাবলৈ সোৱাদ লগা হয়। আপুনিও ট্ৰাই কৰিব এবাৰ। বাচনত উলিয়াইছোঁ, গৰম বহুত। সিজিছে, অকণমান ছাইডত ফাটি গৈছে, ধুনীয়াকৈ সিজিছে। এইটো পূৰা যোৱা নাই যে, ৰঙচুৱা হৈছে, পূৰা যোৱা নাই এইটো। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটি পিছৰ ভিডিঅ'ত লগ পাম। আৰু মই এইটো কাটি দেখুৱাওঁ। এয়া এনেকুৱা হৈছে দেখিবলৈ, আৰু খাবলৈও সোৱাদ লাগে। আজিৰ ৰেচিপিটো ইয়াতে শেষ কৰিছোঁ।
পিছৰ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই এভৰিৱান।